কিন্তু ৰাইজৰ ঘৰ বাৰী ভাঙি দি আৰু ৰাইজৰ ছয় সম্পত্তি নষ্ট কৰি ৰাইজৰ জীৱনৰ সম্পত্তিৰ মূল্যৰ বিনিময়ত আমি ইণ্ডাষ্ট্ৰী হোৱাটো নিবিচাৰোঁ। BTC অঞ্চলত বহুত জাগা আছে, বহুত ঠাই আছে, বহুত মাটি এতিয়াও আছে। এইবিলাক মাটি আমি চিনাক্ত কৰি পেলাই য'ত বহুৱালে ৰাইজৰ কোনো ক্ষয়ক্ষতি নহয়, মানুহৰ জীৱন সম্পত্তি কেতিয়াও বিনষ্ট নহয় আৰু য'ত সামাজিকভাৱে জাতি জনগোষ্ঠী চবেই গ্ৰহণ কৰিব পাৰিব তেনেকুৱা ধৰণৰ ঠাইবিলাক বাছনি কৰি ইণ্ডাষ্ট্ৰীবিলাক বহুৱাই দিলে ভাল হয়। গতিকে য'ত বেছিকৈ কণ্ট্ৰভাৰ্চি আছে, য'ত মানুহবিলাকে নাকচ কৰিছে মানে দিব খোজা নাই, এইবিলাকত জোৰজলভাৱে ৰাইজৰ লগত যুদ্ধ কৰি পেলাই কাম কৰাটো চৰকাৰবিলাকে মানে এইটো চিন্তা চৰ্চা কৰিব নালাগে। মই তেখেতসকলক আহ্বান জনাইছোঁ। তাই অল্টাৰনেটিভ বহুত আছে, সেইবিলাকত তেওঁলোকে আকৌ মানে চাই মেলি ইণ্ডাষ্ট্ৰীটো বহুৱাওক। ইণ্ডাষ্ট্ৰী আমাক লাগিব, ইণ্ডাষ্ট্ৰী ইয়াৰ পৰা ঘূৰি যোৱাটো মই নিবিচাৰোঁ। আমাৰ অঞ্চলৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট আৰু ৰজগাৰ এমপ্লয়মেণ্ট জেনেৰেট হ'ব লাগিব। ইয়াৰ কাৰণে মেচিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ পলিচি লৈ পেলাই আমি বাহিৰৰ পৰা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকক আকৰ্ষণ কৰিব লাগিব, আনিব লাগিব। ইয়াত বাহিৰৰ পৰা বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীবিলাকে ইনভেষ্ট কৰিব লাগিব। মানে ডাইৰেক্ট ইনডাইৰেক্ট মানুহবিলাকে যাতে জব অপৰচুনিটি, চাকৰি বাকৰি যাতে সুবিধা পায়, ইকনমিক উন্নয়নৰ কাৰণে মানে এৰিয়া অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে যাতে সুবিধা হয়। ইয়াৰ দ্বাৰা দি আমাৰ বেকাৰ সমস্যা সমাধান কৰাৰো এটা উপায় নিশ্চয় ওলাব। গতিকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন পলিচি সেইটো আমি কেতিয়াও বিৰোধ নকৰোঁ, কিন্তু নট এট দি কষ্ট অফ মানে লাইফ এণ্ড প্ৰপাৰ্টি অফ দি মানে পাব্লিক, সেইটো মই নিবিচাৰোঁ। ভাল জেগা আছে, অল্টাৰনেটিভ জেগা আছে, য'ত ক্ষয়ক্ষতি নহয়, বহুত বিশাল এলেকা আছে, সেইবিলাকৰ প্ৰতি আমি নজৰ ৰাখি নতুনকৈ চোৱা চিতা কৰাৰ প্ৰয়োজন আছে। সেইটো তেওঁলোকে যাতে পুনৰ বিচাৰ কৰে।